নমস্কাৰ, মই উমেশ। আগন্তুক ৰঙালী বিহু আপোনালোকক বহুত বেছি শুভেচ্ছা জনালোঁ। ৰঙালী বিহু হাঁহি ধেমালিৰে পাৰ কৰক। এটা ব্লগ বনাইছোঁ ধুনীয়াকৈ। তো ব্লগটো একদম মানে এই ৰাস্তাৰ পৰা আগতে ব্লগ বনাইছোঁ। তো এই ৰাস্তাটো বনাইছোঁ অকণ মিউজিক লগাই বনাইছোঁ, বেলেগ চিষ্টেম বনাইছোঁ, কিন্তু মুখেৰে বনাইছোঁ। আৰু ভিডিঅ'টো চাই লওঁ, শেষলৈকে চাব, বেছি ভাল হ'ব। শেষত একদম বেছি ধুনীয়া এডিট কৰিছোঁ। শেষত মাজত প্ৰথমতে অকণমান কিবা বেয়া হ'ল, মানে এই ভিডিঅ'টো চাই যাব। আৰু যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু প্লিজ কথা এটা কম, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া মোকো ভিডিঅ'টো ভাল লাগিব। আজি একদম ঘৰৰ সন্মুখৰ পৰা ভিডিঅ'টো বনাই গৈছোঁ। মাহী ল'ৰা এটা আছিলে, আনিব গৈছোঁ বিহু বতৰ। মাহী ল'ৰাটো আনিব গৈছোঁ। যদি ভাবিলোঁ ভিডিঅ' এটা বনাব এনে। এইটো মোৰ গাঁৱৰ ৰাস্তা আছে, মোৰ গাঁৱৰ ৰাস্তাৰ পৰা ভিডিঅ' হৈ গৈছোঁ। চাই যাব শিকিব পাৰিম। ভিডিঅ'টো বনাবলৈ সেইকাৰণে ভাবিলোঁ আজি গাঁৱৰ ৰাস্তাৰ পৰা ভিডিঅ'টো বনাই দিছোঁ। চাই পুৰা ভাল পাব। আমাৰ ইয়াত গাঁৱলীয়া ৰাস্তা, গাড়ী চাড়ী ইমান ভিৰ নাথাকিলে একদম পুৰা মানে কি হ'ব, গৰুৰী ৰাস্তাত ভিৰ কৰি দিয়ে। এতিয়া মোৰ গাঁৱৰ ৰাস্তা তাত আছিলে, চাই যাব। মিচিকি হাঁহিৰে তাই মনত মাৰে বিজুলি। কলেজীয়া ছোৱালী যিহেতু চকু চাৱনি, ওঠৰ মিচিকি হাঁহিৰে তাই মনত মাৰে বিজুলি। আলু খোৱা কলিজাতে তোমাকেই ৰাখো, প্ৰতিদিনে তোমাৰ নামত কবিতা লিখো। লাহে লাহে বাঢ়ি আহে মৰমে বুকু, তোমাৰ মৰমে জীয়াই সেমেকা দুচকু। খেলি মেলি মন মোৰ তোমাকেই মগন, তোমাকেই ভাবিলে মোৰ চুই যায় গগন। মিঠা মিঠা বেগৰে কিনো এই লগত। আচলতে মই নিজৰ গাঁৱত থাকোঁ যদিও ইমান গাঁৱডোখৰ মানে কোনটো কি জেগা সেইটো ভালকৈ নাজানোৱে ক'বলৈ। তো সেইকাৰণে মই ইমানকৈ কৈ নবনাওঁ। আচলতে মই ডিব্ৰুগড়ত থাকোঁ। মই বাইচান্স কেতিয়াবা আহোঁ আৰু এনেই। মই ডিব্ৰুগড়তে পঢ়া হৈছোঁ, সেইকাৰণে মই ইমান জেগাডোখৰ মানে ইয়াত ঘূৰাও নহয়। আহিলে মানে অলপ চলপ এনেই ওলাই আহোঁ, ইমানকৈ নুঘূৰোঁ। মই ইমান জেগাডোখৰ ক'বলৈ নোৱাৰিম। কিন্তু হওক ইমানকৈ চিনিও নাপাওঁ। মানে জেগাডোখৰ ভয় কৰা সেইকাৰণে নবনাওঁ। আপোনালোকে ভাবে চাগে ব্লগ বনাই অলপ ভয় কৰা সোনকালে ভাল লাগে। ইমানকৈ ইয়াত জেগাডোখৰ নাজানো, সেইকাৰণে ভয় কৰা নবনাওঁ। ডিব্ৰুগড় হ'লে ভয় কৰা বনাব পাৰিম, কাৰণ ডিব্ৰুগড়ত থাকোঁ। ডিব্ৰুগড়তে পঢ়া হয় সৰুৰ পৰা, তাতে আছোঁ, পঢ়িছোঁ। সেইকাৰণে ইয়াত জেগাডোখৰ ইমানকৈ জানো। চাই যাব, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ইমানকৈ নেদেখাওঁ, কাৰণ মই আগতো কৈছোঁ ভিডিঅ' ইয়াত বনোৱা হয়। তেনেহ'লে ইমান দীঘলীয়া নকৰোঁ ভিডিঅ'টো, চাই যাব। থেংক ইউ। হৃদয়ৰে হাসনা বাইক স্পীডত চলাবলৈ মন নাই আৰু ব্লগবোৰে অলপ ওলাই আহিছোঁ, এতিয়া বনাইছোঁ। সেইকাৰণে স্পীডত নচলাওঁ ইমানকৈ। ৰাতিপুৱা সেইটোৰ স্পীডত চলালে বেয়া হ'ব, সেইকাৰণে নাই চলোৱা। চাই যাওঁ ভিডিঅ'টো। কামনা পাহৰাই হিয়াৰে বেদনা, সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা। মই আহি পাইছোঁ ল'বলৈ। ইমান দীঘলীয়া নহ'ল, পামহি এতিয়া।
তোক পানী অনা ঘাটতে মই চুমি চুমি চাম মানে ভাইটি মাটি ল'ৰাটো মানে খুমটিবিল বুলি কয় তো আমাৰ ইয়াত মানে তো মই তাৰ পৰা ল'ব আহিছোঁ বেছি দূৰ নহয় মোৰ ঘৰৰ পৰা 4-5 কিলোমিটাৰমান হ'ব বেছি দূৰ নহয় মানে ল'বলৈ আহিলোঁ ৰাতি বাহিৰে পাই বিহু বতৰ তাতে তেৰি বিনে মৰমৰ বিহুৱান ও আমাৰ দুয়োৰে মৰমৰ থাকিব প্ৰমাণ ও মোৰে নয়না নৈৰে ঘাটলৈ যাম তোক পানী অনা ঘাটতে মই চুমি চুমি চাম ও মোৰে নয়না নৈৰে ঘাটলৈ যাম তোক পানী ল'বলৈ আহি পাই গ'লোঁ বেছি দীঘলীয়া নহ'ল বিহুটো ভিডিঅ'টো ইমানতে সামৰিছোঁ থেংক ইউ মোক খাৱতি লোৱানা মোৰ প্ৰতি খোজত মোৰ প্ৰতি বাপৰে ৰাস্তা কি চাব লোৱানা মোৰ এই টানতে তুমি মনে মনে থেংক ইউ আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ